নমস্কাৰ, মই অঞ্জলীয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া মই ওলাইছোঁ মাহঁতৰ ঘৰলৈ। পূজাত মাতিছিলে, যাব নোৱাৰিলোঁ। এতিয়া চানু আকৌ আহিলে হোষ্টেলৰ পৰা, সেইকাৰণে আজিয়ে লৈ যাওঁ বুলি লৈছোঁ। আৰু এই বেক চাইডে এইটো দেখিছে অৰ্কিডজোপা। আচলতে এই অৰ্কিডজোপা দেখাবলৈকে মই ইয়াত কেমেৰা অন কৰি লৈছোঁ। ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভণি কৰিছোঁ। চাই থাকিব, অৰ্কিডজোপাও দেখাইছোঁ আৰু গৈ আছোঁ চাই। এইয়া চক, এইজোপা অৰ্কিড আকৌ ফুলিলে। এইজোপা সম্পূৰ্ণ ফুলি গ'ল, দেখিছে। ধুনীয়াকৈ ফুলিছে। কি ক'ম এতিয়া, আবতৰীয়া বুলি ক'ব লাগিব। এনেকুৱা সময়ত অৰ্কিড সাধাৰণতে নুফুলে। মোৰ মানে কি সৌভাগ্য নাজানো, ফুলি আছে। আৰু যদিও কেনেবাকৈ কলি আহি আছে, মই চোৱাগৈ নাই, চাবগৈ লাগিব। আৰু যিবোৰ ফুলে এইবিলাক মই বাৰান্দালৈ আনি থওঁ। এয়া দেখিছে। বাকী আগৰ দুজোপা দেখাইছিলোঁ যে, সেইকেইজোপা এজোপা ফুলিয়ে আছে। সেইজোপা এতিয়া বাহিৰত আছে দেই, মই বাহিৰত থৈ আহিলোঁ। এইজোপাহে ভিতৰত আছে এতিয়া। কেনেকুৱা লাগিলে জনাব। আৰু ৰাস্তাত ভিডিঅ' কৰা নহ'ল। এয়া মাৰ ঘৰ আহি পালোহি। এয়া মোৰ মায়ে এয়া দাদাৰ ল'ৰাটো কিবা খাই আছে, ওচৰতে বহি আছে। তাকে মই অকণমান দেখাই দিলোঁ। আৰু এয়া কিবা এটা কৈছেহি, দেখা মানে এক্টিং কৰি দেখাইছে। তাতে টমি মই আহিলে মানে মোক মানে ইমানে তত নাইকিয়া কৰে, মানে মই কি ক'ম। এই দেখিছে নহয়, এই কি কয়, ইয়াক মানে কিবা এটা মই খাবলৈ দিব লাগে। মই যি আনিলোঁ তাক খাবলৈ দিব লাগিব। এয়া খাই লৈ দিয়াৰ পাছতেহে সি শান্তি হয়। তাৰমানে কি হয়, আনকি তাক মানে মই ভাত খাই থাকিলেও সি কেতিয়াবা মোৰ ভাত খোৱাৰ ওচৰত আহি ৰখি থাকে। তাৰমানে তাক কিবা এটা খাবলৈ দিব লাগে, আৰু মোৰো ভাল লাগে তাক। এয়া মিঠাইটো দি এতিয়া মই তাক সন্তুষ্ট কৰি ল'লোঁ। এইফালে এয়া পেহাক আৰু কি কয় ভতিজাক ক'ব লাগিব, মোৰ এই সৰু দাদাৰ ছোৱালীজনী গুডু ভণ্টি। তাই চাইকেলখন হেনো কিবা এটা হৈ আছে, তাই নাজানে, সেইকাৰণে দেখাই আছে পেহাকে। আৰু আমি ভাত পানী খাই বৈ উঠিলোঁ। মই ভিডিঅ' কৰা নহ'ল, মোৰ সদায় এনেকুৱাই হয়, খাই বৈ উঠাৰ পাছতেহে মনত পৰে, ভিডিঅ' কৰিব থাকি গ'ল। এয়া আচলতে আমি হাঁহটোহে নিবলৈ আহিছোঁ। এয়া হাঁহটো একদম আন্ধাৰ হৈ আছে, মই তথাপি আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। এই হাঁহটো আচলতে নিবলৈ আহিলোঁ। আৰু চানু বহুত দিন মোমায়েকৰ ঘৰলৈ অহা নাছিলে, আৰু আইতাকেও বহুত দিন দেখা নাছিলে, সেইকাৰণে লৈ আহিলোঁ তাকো। তাৰপিছত এতিয়া হাঁহটো লৈ ল'লোঁ। লগতে মায়ে অকণমান দোৰোণ বন তুলি থৈছিলে মোলৈ। মই দোৰোণ বন খাই বৰ ভাল পাওঁ। আৰু কোনে কোনে খাই ভাল পায় বাৰু দোৰোণ বন, জনাবচোন। তাৰপাছতে ঘৰলৈ আহিলোঁ, আৰু ভিডিঅ' কৰা নহ'ল। ৰাতি 10-10:30 মানে বাজিলে। এয়া নেক্সট ডে' হয়। নেক্সট ডে' এয়া হাঁহটো মাৰিলোঁ। তাকে ভিডিঅ'টো শেষ কৰিবলৈ মানে একো কেনেকৈ শেষ কৰিম ভবা নাছিলোঁ। সেইকাৰণে ভাবিলোঁ হাঁহটো মৰা পাই আকৌ ষ্টাৰ্ট কৰি দিওঁ। এই হাঁহটো মাৰিলোঁ, আৰু আজি হাঁহৰ ৰেচিপিটোৱে দেখাম বুলি ভাবিছোঁ। এখেতে হাঁহটো কাটি বাছি দিলে, আৰু মই এতিয়া হাঁহৰ মাংসৰ কাৰণে মছলাটো ৰেডি কৰিম। এয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত ৰচুন, আদা আৰু পিঁয়াজ একেলগে গ্ৰাইণ্ড কৰি ল'ম। ৰচুন আপোনালোকে বাকলিৰ সৈতে যদি দিয়ে বেছি ভাল হয় হাঁহ মাংসত। মানে কি হ'ল, মই কি কৰোঁ, দুইটা মূৰ কাটি পেলাই ভালকৈ ধুই লওঁ। আজি কিন্তু অলপমান গুচায়ে ল'লোঁ। তাৰপাছতে এয়া মই পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ। মিডিয়াম চাইজৰ পিঁয়াজ 3টামান হ'ব, আৰু জলকীয়া কেইটামান, যিহেতু জলকীয়া আমি খাওঁ। এয়া গ্ৰাইণ্ড কৰি লোৱা, এই পেষ্ট কৰি লোৱা মোৰ এয়া ৰচুন, আদা আৰু পিঁয়াজৰ পেষ্ট প্ৰায় 3 চামুচমান ল'লোঁ। আৰু মই এয়া জিৰা পাউডাৰ 2 চামুচ, ধনিয়া পাউডাৰ 2 চামুচ, হালধি দিম, হালধি 1 চামুচ দিছোঁ। গোটেই মছলাখিনি ইয়াত ধুনীয়াকৈ মিলাই ল'ম। তাৰপাছত দিলোঁ এয়া ৰেড চিলি পাউডাৰ। তাৰপাছতে এয়া মই দিছোঁ মিট মছলা 2 চামুচ। গোটেই মছলাখিনি ধুনীয়াকৈ ইয়াত মিলাই ল'ম, আৰু অকণমান পানী ব্যৱহাৰ কৰিম, যিহেতু মছলাখিনি ভালদৰে যাতে মিলি যায়, আৰু তেলত দিলে যাতে জ্বলি নাযায়। সেইকাৰণে মই অলপমান পানী দি ধুনীয়াকৈ মিলাই ল'লোঁ। এয়া দেখিছে, ধুনীয়াকৈ কৰি ল'লোঁ। তাৰপাছতে এয়া দেখিছে, এইখিনি গৰম মছলাখিনি মই এতিয়া নিদিওঁ, পিছত দিম। এইখিনি মই নিজে ঘৰতে তৈয়াৰ কৰি লোৱা গৰম মছলা হয়। তাৰপাছতে মই এয়াক এটা কেৰাহীত পিঁয়াজ দি ল'লোঁ। পিঁয়াজখিনি আৰু ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'লোঁ। তাৰপাছতে গোটেই মছলাখিনি দি দিলোঁ। যিখিনি পেষ্ট মই বনাই থৈছিলোঁ সেই মছলাখিনি দি দিলোঁ, আৰু বাতিটো অকণমান আওখোলাই পানী দি দিলোঁ। তাৰপাছতে এয়া যেতিয়া মছলাই তেল এৰিব ধৰিছে, তেতিয়া মই দি দিলোঁ মাংসখিনি।
মাংসখিনি খুব ধুনীয়াকৈ লৰাই মছলাখিনি লগাই লোৱাৰ পাছতে দিম মই নিমখ। সোৱাদ অনুসৰি আপোনালোকে নিমখ দিব। মই এতিয়া দিছোঁ অলপমান নিমখ। এয়া ধুনীয়াকৈ মিলাই লোৱাৰ পিছত মই এয়া প্ৰায় 15 মিনিটমানৰ কাৰণে ঢাকি থ'লোঁ। তাৰপাছতে আকৌ লৰালোঁ, তাৰপাছতে আকৌ ঢাকি থৈছোঁ। এই ধৰণে মই 2-3বাৰমান কৰাৰ পিছত যেতিয়া মাংসৰ পৰা তেল ওলালে তেতিয়া মই দি দিম আলুখিনি। এয়া মই কাটি থোৱা আলুখিনি দি দিলোঁ। তাৰপাছতে মই প্ৰায় আকৌ আধা ঘণ্টামান বনাম। যদি লাগি ধৰে অকণমান পানী দিব লাগিব আৰু মই মাংসখিনি ড্ৰাইকৈ বনাম। তাৰপাছতে অলপ সময় পিছত চালোঁ যে আলু অলপ সিজিছে আৰু এতিয়া মই ব্যৱহাৰ কৰিম গৰম মছলা। এয়া দেখিছে মই গৰম মছলা অলপ দিছোঁ, কাৰণ ঘৰত মই নিজে তৈয়াৰ কৰা হয়। অলপমান দিলে বহুত ধুনীয়া চেণ্ট আহে, সেইকাৰণে বহুত বেছি দিয়া নাই। তাৰপাছতে অকণমান সময় লৰাই ল'ম। আৰু এটা কথা, মই জালুক ব্যৱহাৰ কৰিছিলোঁ অকণমান। হাঁহ মাংসত যদি জালুক অকণমান দিয়ে নহয়, খাবলৈ খুব সোৱাদ হয় আৰু কিবা এটা ভাল লাগে, তাৰ ফ্লেভাৰ এটা আহিলে মানে। বহুত বেছি নাই দিয়া, অকণমান দিছিলোঁ। তাকে মই আপোনালোকক কৈ দিছোঁ, মোৰ ভিডিঅ' কৰা নহ'ল, সেইকাৰণে আপোনালোকেও তেনেকৈ অকণমান জালুক ব্যৱহাৰ কৰিব পাৰিব। এয়া মোৰ মাংস ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে জনাব। খাবলৈও খুব সোৱাদ হৈছিলে। তাৰপাছতে বাইদেউ আহিলে, বাইদেউক মই দেখাই দিছোঁ। এয়া ৰুমি বাইদেউৰ লগতো অলপমান কথা পাতিলোঁ। তাৰপাছতে আৰু ভিডিঅ' নকৰিলোঁ। কেনেকুৱা লাগিছে নিশ্চয় জনাবলৈ নাপাহৰিব। আৰু যিসকলে নতুন সেইসকলে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।